নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ইতিমধ্যে যেটো এসওপি ওলাইছিল সেই এসওপিত যদিও বিদ্যালয়ৰ খোলা নখোলাৰ কোনো ডাইৰেক্টলি তেনেকৈ নাছিল কিন্তু যেটো ষ্টেট ওয়েবিনাৰ হৈ গল ষ্টেট অফিচিয়েল সকলৰ লগত অফিচাৰ সকলৰ লগত এতিয়া এটা নিৰ্দেশনা আহিছে সেই নিৰ্দেশনা আমি অফিচিয়েল নিৰ্দেশনা আমি পাইছো গতিকে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই আছো যে কাইলৈৰ পৰাই বিদ্যালয়বিলাক খুলিব আৰু বিদ্যালয়বিলাক খোলাৰ লগে লগে এটেন্ডেন্স বিলাক আপোনালোকে সদায় আগত যেনেকৈ দিছিলে এটেন্ডেন্স বিলাক তেনেকৈ দিব লাগিব দিনৰ 12 বজাৰ আগে আগে আপোনালোকে এটেন্ডেন্স সিআরসিসি সমূহ এটেন্ডেন্স বিলাক আপোনালোকে প্ৰেৰণ কৰি দিব এক্সেল শীটত আৰু এটেন্ডেন্স বিলাক নিদিলে কিন্তু এটা বহুত ডাঙৰ প্ৰবলেম হৈ যাব পাৰে গতিকে এই বিষয়ে ওয়েবিনাৰটো কোৱা হৈছে আৰু এটেন্ডেন্সৰ এক্সেল শীটটো কেনেকৈ আপোনালোকে ক'ত ফিল আপ কৰিব এই বিষয়ে আপোনালোকে ভিডিঅ'টো চাব ভিডিঅ'টোত আপোনালোকে সবিশেষ পাই যাব সো কাইলৈৰ পৰা বিদ্যালয় খোলাটো শিওৰ হ'ল আৰু আপোনালোকে বিদ্যালয়ৰ সম্পৰ্কীয় ভিডিঅ'ত কি ডিসকাশন কৰা হৈছে মোৰ এইটো ভিডিঅ'ত এতিয়াই পাব আপোনালোকে হেখলৈকে চাব আৰু এক্সেলৰ যেটো কি জমা দিব লাগিব কি আপোনালোকে আপলোড কৰিব লাগিব আৰু আপোনালোকে এটেন্ডেন্সটো কেনেকৈ সাবমিট কৰিব লাগিব সেই বিষয়ে পাব ভিডিঅ'টো হেখলৈ চাব This is what has happened, Bharti, and also Mamta. So, but now that everything is going to open from tomorrow, we have overcome Omicron, okay, and the CM has relaxed all the provisions, and instructions to you will go today night. Chaudhary sir, it will go today. So it will go, and therefore I expect that all of you will take it seriously. In fact, Kukrajar was saying something, we cut him off. Kukrajar. Actually, sir, our WhatsApp group আছে এই WhatsApp group আমি এটা সিস্টেম কৰিছিল স্পেশালি সেকেন্ডারি লেভেল 2 স্যার যেটাকে ডেইলি অ্যাটেন্ডেন্স আমাক দিব লাগে WhatsApp থ্ৰুইদি স্যার এটা আমি ইন্টারনালি চাই থাকো আৰু এটাটো হ'ল স্যার এলিমেন্টারি যেটো এতিয়া মানে আমাৰ WhatsApp কি আপনি রিমসত অ্যাটেন্ডেন্স রিমসটো তেওঁলোকে কৰি আছে কিন্তু আমি মানে রিমসটো কৰি আছে কিন্তু আগত আমি যেটো সিস্টেম কৰি আছিল স্যার সেইটো তেওঁলোকে আমাক কৰি আছে যেটা আমি ইমিডিয়েটলি আমাৰ হাতত চাব পাৰো স্যার এই সিস্টেমটো আমাৰ আছে তাৰ পিছত স্যার ইমিডিয়েটলি আমি হয় স্যার আমি ওহাকালি পৰা আমি ইনশিওর কৰিম কাৰণ আমি প্ৰায় সপ্তাহত দুবাৰ তিনিবাৰ মান আমি সিআরসি হক বিও হক আমি গুগল মিট আমি কৰিয়ে থাকো স্যার গতিকে আমি ওহাকালি পৰা আমি মানে পাৰো মানে আমি চেষ্টা কৰি 100% কৰাৰ কাৰণে স্যার very good 100% হবই লাগিব so I request the director secondary education and Bharti to kindly monitor this. We need 100% I mean to the extent possible the attendance of all the teachers, and Ami jenako koisu if they don't do it, then we will take necessary action. And one more thing is that Dhrubajyoti Das asene EDSSA to the Khanai sir. He was there on the start. Is EDSSA there? It's not there. আৰু আপোনালোকে এটেন্ডেন্সটো এনেকৈ দিব এক্সেল শীটত ইয়াতে এক্সেল শীটটো মই দেখুৱাই দিছো আপোনালোকক এনেকুৱা এক্সেল শীট আছে ইয়াতে ব্লক নেম অফ ক্লাষ্টাৰ আগতে যেনেকৈ দিছিলে এতিয়া ম্যান্ডেটৰি কিন্তু এটেন্ডেন্স দিয়াটো যদি এটেন্ডেন্স কোনোবাই নপঠায় তেনেহলে তেওঁলোক অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে তেওঁলোকে এটো স্ট্ৰিক্টলি এটেন্ডেন্সৰ কথাটো ইয়াত কোৱা হৈছে গতিকে আপোনালোকে যাতে এটেন্ডেন্স তেনেকৈ এক্সেল শীটত সদায় পঠায় সেই কথাটো আকৌ দুবাৰ তৃতীয়বাৰ মই আপোনালোকক ৰিমাইন্ড কৰি দিলো আৰু ইয়াতে গোটেইখিনি ধুনিয়াকৈ দিয়া আছে এই গোটেইখিনি আপোনালোকে সিনসিয়াৰলি আপোনালোকে ফিল্ড আপ কৰি প্ৰত্যেক দিনাই সিআরসিসি এ পোৱাকৈ আপোনালোকে 12টাৰ আগত দি দিব ধন্যবাদ